নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তোমালোকৰ ইংৰাজী পাঠ্যপুথি সানবীম ইংলিছ ৰিডাৰ পাৰ্ট 1ৰ লেসন 3ৰ অন্তৰ্গত ধ্যানচাঁদ শীৰ্ষক পাঠটোৰ অসমীয়া ভাঙনিৰে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ এই ক্লাছটোৰ পৰা তোমালোক লাভান্বিত হ'বা। ধ্যানচাঁদ লেসন 3 মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ আৰম্ভণিতে তোমালোকে এই বাকচটোৰ ভিতৰত কেইটামান শাৰী লক্ষ্য কৰিছা। সেই শাৰীকেইটালৈ তোমালোকে লক্ষ্য কৰা। লুক এট দ্য পিকচাৰ্ছ বিলো, তলত দিয়া ছবিকেইটা চোৱা। দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ। যে এই ছবিকেইটাত দিয়া মানুহকেইজন হৈছে সকলোৱে মহান ভাৰতীয় খেলুৱৈ। ইন পেয়াৰ্ছ ডিছকাছ এণ্ড ৰাইট ডাউন দ্য নেমছ অফ দ্য স্পৰ্টছ পাৰ্চনছ ফ্ৰম দ্য অপশ্যনছ গিভেন ইন দ্য বক্স। যে লগৰীয়াৰ সৈতে আলোচনা কৰা আৰু লিখি ৰাখা সেই নামবিলাক, যিবিলাক খেলুৱৈৰ নাম অপশ্যন হিচাপে সেই বাকচটোৰ ভিতৰত লিখা আছে। Can you guess which sport each player is famous for? তোমালোকে অনুমান কৰিব পাৰিছানে বা পাৰানে কোনজন খেলুৱৈ কোনটো খেলৰ বাবে বিখ্যাত? ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে তলত দিয়া খেলুৱৈ কেইজনৰ ফটোকেইখন চোৱা আৰু সেই ফটোকেইখনৰ ঠিক তলতে এটা বাকচৰ ভিতৰত তেওঁলোকৰ নামবিলাক দিয়া আছে আৰু সেই নামবিলাকৰ মাজৰ পৰা প্ৰত্যেকৰে নামবিলাক বিচাৰি উলিয়াব লাগে। আমি প্ৰথম ফটোখনলৈ লক্ষ্য কৰিছোঁ। চোৱা, প্ৰথম খেলুৱৈজন হৈছে শচীন তেণ্ডুলকাৰ। এইটো আমি সকলোৱে চিনি পাওঁ আৰু তেওঁ ক্ৰিকেটৰ ভগৱান বুলি কয়, অৰ্থাৎ তেওঁ ক্ৰিকেট খেলৰ বাবে বিখ্যাত। ইয়াৰ পাছৰ ফটোখন চোৱা, ছানিয়া মিৰ্জা, আৰু আমি সকলোৱে জানো ছানিয়া মিৰ্জা টেনিছ খেলৰ বাবে বিখ্যাত। ইয়াৰ পাছত 3 নম্বৰগৰাকী খেলুৱৈৰ ফটোখন লক্ষ্য কৰা আৰু এই খেলুৱৈগৰাকীৰ নাম হৈছে ছাইনা নেহৱাল আৰু ছাইনা নেহৱাল বেডমিণ্টন খেলৰ বাবে বিখ্যাত। চতুৰ্থখন ফটো চোৱা, এই ফটোখন হৈছে ভাইচুং ভুটিয়াৰ আৰু ভাইচুং ভুটিয়া এজন ফুটবলাৰ হিচাপে বিশ্ববিখ্যাত। ইয়াৰ পাছতেই চোৱা পঞ্চমখন ফটো আৰু এই পঞ্চম ফটোখনত থকা খেলুৱৈগৰাকীৰ নাম হৈছে মেৰী কম আৰু মেৰী কম এগৰাকী সুদক্ষ বক্সাৰ হিচাপে বিশ্ববিখ্যাত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা জানি নিশ্চয় সুখী হ'বা যে মেৰী কমৰ ঘৰ হৈছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত। ইয়াৰ পাছৰজন খেলুৱৈ হৈছে বিশ্বনাথন আনন্দ। বিশ্বনাথন আনন্দ দবা খেল, যাক ইংৰাজীত চেছ বুলি কয়, সেই দবা খেলৰ বাবে বিশ্ববিখ্যাত। এতিয়া আমি নিশ্চয় এই খেলুৱৈকেইজনৰ নাম আৰু পৰিচয় ভাল ধৰণেৰে লাভ কৰিলোঁ। এতিয়া চোৱা, তলত এটা শাৰী আছে। নাও থিংক of one famous sports person from Assam and tell the class why he or she is famous. এতিয়া অসমৰ এজন বিখ্যাত খেলুৱৈৰ কথা ভাবা আৰু তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কোৱা তেওঁ বা তাই কিয় বিখ্যাত। এই ক্ষেত্ৰত তোমালোকে সাম্প্ৰতিক সময়ত হিমা দাসৰ নাম ল'ব পাৰা, যিগৰাকী খেলুৱৈ এথলেটিকৰ বাবে বিশ্ববিখ্যাত হৈ পৰিছে। ঠিক তেনেধৰণেৰে আমি ল'ব পাৰোঁ শিৱ থাপাৰ নাম, যিগৰাকী খেলুৱৈ বক্সাৰ হিচাপে দক্ষতা আৰু সুখ্যাতি লাভ কৰিছে। ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এই ধ্যানচাঁদ শীৰ্ষক পাঠটোৰ মূল অংশলৈ আগবাঢ়িছোঁ। হিয়াৰ ইজ এ ষ্টৰী এবাউট ধ্যানচাঁদ। ইয়াত ধ্যানচাঁদৰ বিষয়ে এটা কাহিনী উল্লেখ আছে। ওৱান অফ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ্ছ, যে হকী খেলুৱৈসকলৰ ভিতৰত এজন মহান খেলুৱৈ। দ্য ৱৰ্ল্ড হেজ চিন, যিজনক গোটেই বিশ্বই দেখা পাইছে। ধ্যানচাঁদ ৱাজ ওৱান অফ দ্য এমিনেণ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ, যে ধ্যানচাঁদ আছিল এজন অতি প্ৰভাৱশালী ভাৰতীয় ব্যক্তিত্বসম্পন্ন খেলুৱৈ। হু এচিভড ৱৰ্ল্ড ফেম, যিজনে এক বিশ্বখ্যাতি বা বিশ্বৰ সুখ্যাতি লাভ কৰিছে।
ধ্যানচান্দ attained international stature in the field of hockey. হকী খেলৰ ক্ষেত্ৰত ধ্যানচান্দে আন্তঃৰাষ্ট্ৰীয় শীৰ্ষত উপনীত হৈছিল and is counted among the greatest sport legends. আৰু তেওঁৰ নাম গণনা কৰা হয় মহান খেলৰ জ্যোতিষ্কসকলৰ মাজত। It is said that এইটো কোৱা হয় যে what Pele is to football and Muhammad Ali is to boxing, ধ্যানচান্দ is to hockey. যে হোৱাট পেলে ফুটবলৰ বাবে, মহম্মদ আলী বক্সিঙৰ বাবে আৰু ধ্যানচান্দ হৈছে হকী খেলৰ বাবে। এইখিনিতে তোমালোকে এটা কথা জানি থোৱা যে হোৱাট পেলে আছিল ব্ৰাজিলৰ এজন খেলুৱৈ, মহম্মদ আলী আছিল আমেৰিকাৰ এজন খেলুৱৈ আৰু ধ্যানচান্দ হৈছে ভাৰতবৰ্ষৰ খেলুৱৈ। হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম। তেওঁ সকলো সময়ৰ বাবে হকী খেলৰ এজন মহান খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিছে। টিল দ্য এৰাইভেল অফ ধ্যানচান্দ উপস্থিত হোৱালৈ অৰ্থাৎ ধ্যানচান্দ ক্ৰীড়া জগতত প্ৰৱেশ কৰালৈ দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ দ্য গেম। ইউৰোপীয়ানসকল আৰু আমেৰিকানসকলেই আছিলে এই খেলৰ দিক নিৰ্ণয়নকাৰী গৰাকী। ধ্যানচান্দ shocked the European and the Americans with his splendid performance in 3 Olympics. ধ্যানচান্দে ইউৰোপীয়ান আৰু আমেৰিকানসকলক 3খন অলিম্পিকত প্ৰদৰ্শন কৰা দক্ষ প্ৰদৰ্শনেৰে আচৰিত কৰি তুলিছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী পেৰাগ্ৰাফটোলৈ লক্ষ্য কৰা। This great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. এই মহান হকী খেলুৱৈজনৰ জন্ম হৈছিলে ধ্যান সিং নামেৰে 1905 চনৰ 29 আগষ্টত এলাহাবাদৰ এক ৰাজপুত পৰিয়ালত। The turning point of his life came when he joined the British Indian Army at the age of 16. তেওঁৰ জীৱনলৈ পথ পৰিৱৰ্তন হৈছিল যেতিয়া তেওঁ 16 বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত নিয়োজিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি বুলি কওঁতে এটা কথা বুজি পাব লাগিব যে সেই সময়ত ভাৰতবৰ্ষত ব্ৰিটিছৰ প্ৰশাসন ব্যৱস্থা চলি আছিল আৰু ভাৰতীয় চিপাহীসকলক বা সৈনিকসকলক নিয়োগ কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাৰ ভূমিকাই আছিল বিদ্যমান আৰু সেইবাবে এই সৈনিকসকলক ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি নামে জনা গৈছিল। নেক্সট পেৰাগ্ৰাফ। The army gave him the much needed opportunity and facilities to practice hockey. এই সেনাবাহিনীৰ লোকসকলে তেওঁক খুব বেছি প্ৰয়োজনীয় সুযোগ আৰু বিভিন্ন সা সুবিধাবিলাক প্ৰদান কৰিছিল হকী খেলৰ অনুশীলনৰ বাবে। He preferred to do his practice sessions at night after his duty hours. তেওঁ তেওঁৰ অনুশীলনৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল তেওঁৰ কৰ্তব্য সম্পাদনৰ পাছত ৰাতিৰ সময়কণ। He often waited for the moon to come out so that the visibility in the field improved. তেওঁ মাজে সময়ে চন্দ্ৰ ওলোৱালৈকে বাট চাইছিল যাতে তেওঁৰ খেলা খেলপথাৰৰ স্পষ্টতা ভালদৰে প্ৰকাশ পায়। His practice sessions coincided with the rising of the moon. তেওঁৰ অনুশীলনৰ সময় আৰম্ভ হৈছিল চন্দ্ৰ উদয় হোৱাৰ লগে লগে and so আৰু সেইবাবে ধ্যান সিং came to be called ধ্যানচান্দ by his fellow players. ধ্যান সিঙক ধ্যানচান্দ বুলি ক'বলৈ আৰম্ভ কৰিছিল তেওঁৰ অনুগামী খেলুৱৈসকলে। His coach also predicted that তেওঁৰ প্ৰশিক্ষকেও সম্ভাৱনা ব্যক্ত কৰিছিল যে he would one day shine like the moon, যে তেওঁ এদিন চন্দ্ৰৰ দৰে উজ্বলি উঠিব। He gave him the title Chand. তেওঁ সেইবাবে তেওঁক চান্দ উপাধিৰে বিভূষিত কৰিছিল।
উইদিন ব্ৰেকেট আছে চান্দ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন। চন্দ্ৰক বুজাবৰ বাবে হিন্দীত ব্যৱহাৰ কৰা এটা শব্দই হৈছে চান্দ। নেক্সট পেৰেগ্ৰাফ, এ ফিউ ইয়াৰ্ছ লেটাৰ ইন 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam. কেইবছৰমানৰ পাছতেই 1928 চনত তেওঁ ভাৰতীয় হকী দলৰ নেতৃত্ব লৈছিল আৰু আমষ্টাৰডাম যিখন হৈছে নেদাৰলেণ্ডৰ ৰাজধানী, সেই ৰাজধানীত অনুষ্ঠিত খেলত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছিল। He won his second gold in the 1932 Olympics in Los Angeles. আৰু তেওঁৰ দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল 1932 চনত লছ এঞ্জেলেছত অনুষ্ঠিত হোৱা অলিম্পিকত। আৰু এই লছ এঞ্জেলেছ এইখন হৈছে কালিফৰ্ণিয়াৰ এখন চহৰ। The last goal came to him in the 1936 Olympics in Berlin. আৰু তেওঁৰ শেষৰ যি সোণৰ পদক পাইছিল সেই সোণৰ পদক লাভ কৰিছিল 1936 চনৰ বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিকত, হুৱেৰ হি লেড দ্য ইণ্ডিয়ান টীম, আৰু য'ত তেওঁ ভাৰতীয় যি হকী দল সেই হকী দলৰ নেতৃত্ব লৈছিল। হি অলছ' অন দ্য টাইটেল অফ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী দিয়াৰ, আৰু তাতেই তেওঁ শতিকাৰ হকী ব্যক্তিত্ব সন্মান লাভ কৰিছিল। ধ্যানচান্দ was given the nicknames the Wizard and the Magicians of Hockey for his superb ball control, যে তেওঁ খুব দক্ষভাৱে যি বল নিয়ন্ত্ৰণ কৰিছিল তাৰ বাবে তেওঁক দি উইজাৰ্ড আৰু দি মেজিচিয়ানছ অফ হকী নামেৰে দুটা উপনাম দিয়া হৈছিল। দি উইজাৰ্ড বুলি কওঁতেনে এজন ব্যক্তি যিজনে নেকি খুব ভাল ধৰণেৰে যাদুকৰী শক্তিৰে খেল প্ৰদৰ্শন কৰিব পাৰে, আৰু একেধৰণে মেজিচিয়ানছ অফ হকী মানে হকী খেলৰ যাদুকৰ, এই দুয়োটা নামেৰে তেওঁক নামাংকৃত কৰা হৈছিল। ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ স্পেনিং 23 years, যে 23 বছৰীয়া তেওঁৰ সেই দীঘলীয়া খেল পৰিক্ৰমাৰ অতিক্ৰম কৰাৰ সময়লৈকে হি স্ক'ৰ্ড এ টোটেল অফ 570 goals in 185 matches according to his autobiography titled Goal, যে তেওঁৰ লক্ষ্য বা গোল নামৰ যিখন আত্মজীৱনী আছিলে সেই আত্মজীৱনীখনৰ অনুসৰি 185খন খেলত 570টা গোল তেওঁ দখল কৰিছিল। লাষ্ট পেৰেগ্ৰাফ, The government of India awarded him the national honor of Padma Bhushan in 1956, যে ভাৰত চৰকাৰে তেওঁক 1956 চনত ৰাষ্ট্ৰীয় সন্মান পদ্মভূষণেৰে সন্মানিত কৰিছিল। He passed away at the age of 74 in Delhi on 3 December 1979. 1979 চনৰ 3 ডিচেম্বৰ তাৰিখে 74 বছৰ বয়সত তেওঁৰ দিল্লীত মৃত্যু হৈছিল। ভেৰি এপ্ৰপ্ৰিয়েটলি আৰু খুব সঠিকভাৱেৰে হিজ বাৰ্থডে 29 আগষ্ট ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে। তেওঁৰ জন্মদিন 29 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠটোৰ অসমীয়া ভাঙনিসহ সামৰিছোঁ। তোমালোকে পাঠটো বাৰে বাৰে ভাল ধৰণে পঢ়িবা আৰু বুজিবৰ চেষ্টা কৰিবা। সকলোকে ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ।